নমস্কাৰ বন্ধুসকল, সাগৰিকাছ কিচেনৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বুট দালি এটা ৰেচিপি বনাই দেখাম। তাৰ কাৰণে মই অলপ লৈছোঁ বুট দালি। এইখিনি মই 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছোঁ। এটা ডাঙৰ সাইজৰ আলু, পিঁয়াজ মই 2 ধৰণে এনেদৰে কাটি ৰাখিছোঁ। কেইটামান নহৰু, দুডোখৰ আদা, গোটা জিৰা, নিমখ, ৰেড চিলি পাউডাৰ, শুকান জলকীয়া, গৰম মছলা, ধনিয়া পাউডাৰ, হালধি, মিঠাতেল আৰু ঘিউ। তেনেহ'লে বলক ৰেচিপিটোলৈ আগবাঢ়োঁ। প্ৰথমতে মই তিয়াই থোৱা বুট দালিখিনি আৰু আলু কেইপিচ কুকাৰত ভৰাই দিছোঁ আৰু এগিলাচ পানী দি 2টা হাই চিটিত মই সিজাই ল'ম। কুকাৰৰ হুইচেল মাৰি হয় মানে মই এতিয়া পিঁয়াজ আৰু আদা নহৰুৰ এটা পেষ্ট বনাই লওঁ। বন্ধুসকল, মই ইয়াৰ কেৰাহীটো গৰম হ'বলৈ দিছোঁ। গৰম হৈ গৈছে। ইয়াত এতিয়া দিছোঁ মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই গেছটো মিডিয়াম কৰি দিছোঁ। তাৰ পাছতে দিছোঁ পিঁয়াজ, পিঁয়াজখিনি দিয়াৰ পাছত দিছোঁ কেইটামান গোটা জিৰা, শুকান জলকীয়া 2টা, অলপ সময় ভাজিবলৈ দিম। অলপ সময় ভজাৰ পাছতে ইয়াত মই দিছোঁ পিঁয়াজ, আদা নহৰুৰ পেষ্টটো। এনেদৰে ভাজি লোৱাৰ পাছত ইয়াত মই দিছোঁ গৰম মছলা, ধনিয়া পাউডাৰ, ৰেড চিলি, নিমখ, হালধি। এইখিনি মই ভালদৰে মিলাই লৈ 3 মিনিটৰ কাৰণে ভাজি ল'ম ভালদৰে। এয়া মোৰ গোটেইখিনি মছলা ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত বইল কৰি ৰখা বুট দালি আৰু আলু দি দিছোঁ। সকলোখিনি ভালদৰে মিলাই দিম এতিয়া। এয়া মই বুট দালিখিনি দিয়াৰ পাছত ভালদৰে সকলোখিনি মিলাই দিলোঁ আৰু ইয়াত পানী অলপো মিক্স কৰিলোঁ, কাৰণ মই দালিখিনি বইল কৰোঁতে কম পানীত বইল কৰি লৈছিলোঁ। আপোনালোকেও কম পানীতে বইল কৰি ল'ব প্ৰথমে। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। 2 মিনিটৰ কাৰণে আপোনালোকে ভালদৰে উতলিবলৈ দিব। এয়া চাওক, মোৰ এয়া বুট দালি তৰকাৰীখন বনাই হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এতিয়া ইয়াত অলপ ঘিউ দি দিছোঁ। আপোনালোকে ইয়াত ধনিয়াও ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত এতিয়া ধনিয়া নাই, সেইকাৰণে মই দিয়া নাই। আৰু ঘিউখিনি দিয়াৰ পাছত ভালকৈ মিলাই দিছোঁ। এতিয়া অলপ সময় এনেদৰে ৰাখিম। এয়া চাওক বন্ধুসকল, মোৰ এয়া বুট দালিৰ তৰকাৰী বনাই হৈ গৈছে। আপোনালোকেও এনেদৰেই বনাই খাব, গৰম গৰম ৰুটি আৰু পুৰিৰ লগত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক,
শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।